এইটো কি হয়? টমেটো। আমি টমেটো লগত কি বনাম? কি বনাম বাৰু? মাংস চিকেন নহয়, পনীৰ। তুমি পনীৰ খাবা নেকি? নাখোৱা কিয়? মাংস খাবা। কি মাংস খাবা? চিকেন। আৰু পনীৰ কি কৰিবা? পনীৰ কোনে খাব? ধুনুৱে। ধুনুৱে কি খাই ভাল পায়? মাংস চিকেন। আৰু তুমি আৰু মই কি দি বনাম? মই নাজানো। আপুনি আৰু পিজ্জা ভাল পোৱা? আৰু পনীৰ কোনে বনাইছে? মায়ে বনাইছে। আৰু পাপাই কি বনায়? মাংস চিকেন বনায়। মায়ে কি বনায়? পনীৰ খাবা নেকি? পনীৰ মই বনাইছোঁ দেই। মই পনীৰ বনাইছোঁ। পনীৰ বনাইছে। তাৰপিছত কোনে খাব? তুমি মাংস খাই ভাল পোৱা নে পনীৰ ভাল পোৱা? চচো ভাল পোৱা। আৰু আমি দুজনী কি বনাওঁ? আজি কোনে বনাইছে পনীৰ? মায়ে পনীৰ ভাল বনায় নে পাপা? পাপাই বনায়। কি মা বেয়া বনায়? মায়ে বেয়া বনায় নেকি? মায়ে বেয়াকে বনায়। তেতিয়াহ'লে মই কাক দিম আজিৰ পৰা? পাপা ভাল বনায় নেকি? পাপা ভাল বনায়। এতিয়া আজি ভাত কিহে খাবা তুমি? চিকেনে খাবা? চিকেন কোনে আনিব? আছে নেকি? পনীৰ কোনে খাব এতিয়া? নেখোৱা? তুমি কি ভাল পোৱা? পনীৰ বেয়া পোৱা নেকি? মাংস ভাল পোৱা। পনীৰ কি হ'ব বেয়া পোৱা তুমি? পনীৰ আমি পনীৰ কোনে খাব? পনীৰ হৈ যাব এতিয়া। কোৱাচোন পনীৰ হৈ গ'ল কোৱাচোন? পনীৰ হৈ যাব। কোনে খাব? তুমি খাবা। মাংস পনীৰ কোনে খাই যাব? পনীৰ বেয়া পোৱা? হয় নেকি? পনীৰ হৈ গ'ল চোৱা। আমাৰ পনীৰ হৈ গ'ল কোৱা।